নমস্কাৰ আৰু এই মুহূৰ্তত জনতা নিউজৰ দৰ্শকলৈ লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। শ্ৰীযুত সুকুমাৰ বিশ্বাসদেৱক অভিনন্দন জ্ঞাপন। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা কেন্দ্ৰীয় মুখ্য উপদেষ্টা বাঙালী যৌথ সমন্বয় সমিতিৰ সভাপতি শ্ৰীযুত সুকুমাৰ বিশ্বাস ডাঙৰীয়াদেৱক সদ্য নৱগঠিত ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক অধিষ্ঠিত কৰাৰ বাবে তেখেতক চমৰীয়া মণ্ডল সমিতিৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস, অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল, নেডাৰাধ্যায়ক তথা বিত্ত ও স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱলৈ ধন্যবাদ জনোৱাৰ লগতে চমৰীয়া মণ্ডল কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনায়। 2 নং মাকেৰীৰ পৰা শ্ৰী বাছ ৰায়ৰ ৰিপৰ্ট, জনতা নিউজ 24/7।